কিবা হয় হয় নিশ্চিতভাৱে কাৰণ মই ইতিমধ্যে আগতে ঘোষণা কৰিছিলোঁ যে আমাৰ যিহেতু ডেভেলপমেণ্টৰ পাৰ্টটো হওক অধিকাৰৰ পথত কাউন্সিলখন যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা লয় আৰু সেইকাৰণে আগন্তুক কাউন্সিল নিৰ্বাচনত আমাৰ যে নম্বৰৰ ফালৰ পৰা যাতে অধিক ৰিপ্ৰেজেণ্ট আমি পঠাব পাৰোঁ আৰু তেওঁলোকে যাতে ৰাইজৰ দায়িত্বখিনি ল'ব পাৰে আমি সেইটো নিশ্চিত কৰাৰ কাৰণে আমি চেষ্টা কৰোঁ। প্ৰথম কাম এইখিনিয়ে যে মূল বিষয়খিনি আমাৰ ৰাজনৈতিক বিষয়খিনি আৰু আমাৰ যিবিলাক MP ফাণ্ড থাকে সেইবিলাক আমি যোৱাবাৰ 100% আমি হেৰি কৰিছিলোঁ। এইবাৰো সেইখিনি ফাণ্ড আহিলে আমি যে অলপ ভালদৰে কামখিনি কৰিব পাৰোঁ সেইটো বড়োলেণ্ড ইছ্যুৰ ক্ষেত্ৰত বড়োলেণ্ড ইছ্যুটো ক্লিয়াৰ কথা যে এতিয়া আৰু অসমখন গৈ গৈ ক্ষুদ্ৰ এটা অসম আছে আৰু যিহেতু ইয়াত কোনো এটা জাতি জনগোষ্ঠী এটা জেগাত সীমিত নহয়। আপুনি দেখিছে যে BTCতে যিখন BTC হ'ল তাত নন বড়ো বা নন ট্ৰাইবেল ৰাইজে প্ৰায় 75% কি কয় মোটামুটি 70% বা তাতকৈ ওপৰত মানে টকাৰ দিছে। গতিকে তেনেকুৱা ক্ষেত্ৰত যদি আমি বড়োলেণ্ড বা এনেকুৱা বিভাজনৰ কথাটো আহে নিশ্চয় ইয়াত এনেকুৱা ধৰণৰ অশান্তিময় পৰিস্থিতি হ'ব। তাৰ বুলি মই সকলোৱে আহ্বান জনাইছোঁ বড়োলেণ্ডৰ এইটো বাদ দি BTCক কেনেকৈ ইয়াত উন্নয়ন কৰিব পাৰি বা ইয়াত বাকী যিখিনি ৰাইজৰ অসন্তুষ্ট তেওঁলোকৰ সমস্যাখিনি কেনেকৈ ৰাজনৈতিক সমাধান কৰিব পাৰি অৰ্থাৎ প্ৰতিটো ক্ষেত্ৰত সমস্যাৰ ক্ষেত্ৰত বা ৰাজনৈতিক ক্ষেত্ৰত সকলোৱে এটা ভাল পজিটিভ এটা মন লৈ আগবাঢ়ি আহক আৰু সেইকাৰণে কৈছে যে উইদিন 2020 ভিতৰত যাতে আমি BTC এই ধৰণৰ বড়ো নন্দৰ ইছ্যুখিনি আমি শেষ কৰি কেনে আমি ভাল BTC বা অসম গঢ়াৰ কাৰণে বা ভাল গঢ়াৰ কাৰণে আমি আগবাঢ়িব পাৰোঁ। মই সেইটো নিবনুৱা সমস্যাৰ ক্ষেত্ৰত নিশ্চিতভাৱে মোৰ এটা প্লেনিং আছে যদি সঁচাকৈ নম্বৰ ৰিপ্ৰেজেণ্ট বা আমাৰ পক্ষৰ ৰিপ্ৰেজেণ্ট যদি বেছিকৈ আহে BTC চৰকাৰ যদি আমি এটা পৰিচালনা কৰাৰ দায়িত্ব আমাৰ মনত আহে মই অৰ্থনৈতিক ক্ষেত্ৰত হয়তো আমি এটা যুগান্তকাৰী এটা পৰিৱৰ্তন আনিব পাৰিম যাৰ জৰিয়তে আমাৰ যিসকল উঠি অহা চাম আছে ডেকাই যুৱক হওক যুৱতী হওক বা যিসকল এতিয়া কৰ্মসংস্থাপন পোৱা নাই বা যিসকলৰ আজি অৱস্থা খুবেই বেয়া তেওঁলোকক আমি এটা আৰ্থিক সহায় দিয়াৰ কাৰণে বা উন্নয়নৰ কাৰণে আমি কম্পিউটাৰ চলাম আৰু মোৰ বিশ্বাস আছে যে আমি নিশ্চিতভাৱে যে BTCৰ নামত যিখিনি টকা উন্নয়নৰ কাৰণে টকা আহে সেইখিনি যদি প্ৰপাৰলি ইউজ হয় তেতিয়াহ'লে আমি সেইখিনি কাম কৰিবলৈ সক্ষম হ'ম। লাষ্ট কুৱেশ্যন আপুনি ইয়াৰ পৰা দুটাতে যিটো কেন্দ্ৰীয় ইতিমধ্যে BJP চৰকাৰ গঠন হ'ব আপুনি ছাপৰ্ট কৰিবনে কেন্দ্ৰীয় চৰকাৰ? আৰু এতিয়ালৈকে তেনেকুৱা ধৰণৰ তেওঁলোকে আমাক একো সহায় কৰা নাই কিন্তু আমি চৰকাৰৰ ক্ষেত্ৰত পজিটিভ কাৰণ চৰকাৰ আমি বিৰোধিতাৰ কাৰণে বিৰোধিতা কৰাৰ কথা পতা নাই কিন্তু যদি সঁচাকৈ BTC বা অসমৰ তেনেকুৱা ধৰণৰ জনসাধাৰণ বিৰোধী পলিচি বা তেনেকুৱা লয় সময় সাপেক্ষে নিশ্চয় আমি ৰাইজৰ পৰামৰ্শ বা ৰাইজৰ লগত আলোচনা কৰি তেনেকুৱা বিৰোধিতা সময় কৰাৰ কাৰণে আমি পিছ হুহুকি নাহোঁ কিন্তু যদি সঁচাকৈ পজিটিভ হয় ৰাইজৰ ক্ষেত্ৰত কাৰণ মই ভাবোঁ যে BJP চৰকাৰে যোৱাবাৰ যথেষ্ট শিক্ষা পাইছে যে এইবাৰ যিবিলাক মূল বিষয় আছিল সংস্থাপন কিবা সেইবিলাক বিষয় নোহোৱাই গ'ল হয়তো ধৰ্মৰ নামত পলায়ন কৰি আহিলে কিন্তু মই ভাবোঁ এইবাৰ তেওঁলোকে নিশ্চয় ৰাইজৰ হৈ কাম কৰিব আমাৰ আশাবাদী আৰু আমি বিচাৰোঁ যে যোৱাবেলি যথেষ্ট ফাণ্ডবিলাক অসমত অহা নাই বা BJP অহা নাই এইবাৰ